হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান মই এতিয়া আছোঁ মাজুলীৰ উপস্থিত আছোঁ। আপোনাৰ সময় প্ৰায় 7:30 বাজিছে এতিয়া। মাজুলী অহাৰ বিশেষ কাৰণ আছিল, বাট এটা কাৰণে আহিছোঁ। মাজুলী আৰু যোৰহাট সংযোগী যি পকী দলং কাম কিমান আগবাঢ়িছে তাক চাবৰ কাৰণে আমাৰ নিজৰ মন এটা আছিল। সেইবাবে আহি গ'লোঁ চাবৰ কাৰণে। বাট আপোনালোককো দেখাম বুলি অলপ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে সম্পূৰ্ণ চাই যাব ভিডিঅ'টো, আৰু শেষলৈকে চব স্ক্ৰীন কৰাৰ আগতে সকলো সবিশেষ মই জনাই যাম ভিডিঅ'টোত। ব'লক এতিয়া আগবাঢ়ি যাম ভিডিঅ'টোৰ মাজলৈ। আমি বৰ্তমান ৰাওনাপাৰত আহি উপস্থিত হৈছোঁহি। এতিয়া নিজ স্থানত আপোনাৰ য'ত দলঙৰ কাম চলি আছে তাত আমি ৰাস্তাটো বৰ ভাল নহয়, মানে কি যাতায়াত মানে কি আপোনাৰ বৰষুণ হোৱাৰ কাৰণে গোটেই ৰাস্তাটো মানে বোকা হৈ গৈছে, যাবলৈ অসুবিধা হ'ব। হ'লেও মই দেখাবলৈ অলপ চেষ্টা কৰিম, আৰু যিহেতু মই বাইক অকলে চলাই অকলে ভিডিঅ' কৰি যাবলগীয়া অৱস্থা হৈছে। হয়, আমি সেই বেয়া ৰাস্তা দুঘৰ দি আহি বৰ্তমান য'ত আপোনাৰ কাম মানে ব্ৰহ্মপুত্ৰৰ আপোনাৰ মাজৰ চোৱাত কাম চলি আছে, তাত পাইছোঁহি। প্ৰায় এতিয়া সময় 8:30মান বাজিছে। আমাৰ মানে কি সময় আপোনাৰ 8টা বজাৰ পিছত যদি আহিলোঁ হয় তেতিয়া আমাক ভিতৰত সোমাব দিলেহেঁতেন, কিন্তু এতিয়া আমাৰ দেৰি হোৱাৰ কাৰণে নিদিলে। আৰু এয়া হ'ল আপোনাৰ পিছৰখিনি, আপোনাৰ য'ত মাজুলীৰ মানে আপোনাৰ মাজুলীৰ গাঁৱত চলি থকা কামৰ হেৰি আপোনাৰ এইখিনি এইটো ছাইড, আৰু সিটো ছাইড হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ এইটো ছাইড। টোটেল আপোনাৰ 22টা খুঁটা হৈছে কাম। টোটেল আপোনাৰ খুঁটা হ'ব 71টা খুঁটা। সেইখনে হয় গেটখন। আমাক মানে কি টাইম লেট হোৱাৰ কাৰণে আমাক সোমাব নিদিলে। এয়া হ'ল ব্ৰহ্মপুত্ৰৰ মাজৰ ভাগ, আপোনাৰ য'ত নদী এতিয়া বৰ্তমান পানী নাই, তাত কাম চলি আছে। আমাক তাত যাব নিদিলে। সেইবাবে আমি মানে আগৰখিনি আপোনাক দেখাব নোৱাৰিলোঁ। এই মাজৰ ভাগত এয়া কাম লাগি আছে বৰ্তমান। স্থানীয় ব্যক্তি আছে, আৰু তেওঁ দলঙৰ বিষয়ে অলপ কথা ক'ব, কেনেদৰে কি হয় চাওক। আমি সদায় ইউটিউবত দেখি আছোঁ চাইনাত যিবিলাক মানে দলং শিকলি লোক আছে সেইবিলাক দেখিবলৈ, সেইবিলাক এইখন দলং তেনেকুৱা হ'ব। এইবিলাকৰ নিচিনা চিধা চিধা আকৌ পুলকেইটা নহয় চলাই শিকলি টাইপত হ'ব। দেখাত মানে এনেকুৱা এটা ডিষ্টেঞ্চ হ'ব। এই খুঁটাটোৱে 30 মিটাৰ টানিছে, সেই খুঁটাটোৱে 30 মিটাৰ টানিছে। মাজতো এতিয়া 100 মিটাৰটো 60 হৈছে, 40টো কিহে থাকিব? সেই 40টো লগকেইটা ওপৰত যিবিলাক হেৰি থাকিব আল্টিমেট হ'ব। দেখি ভাল লগা। এই ৰাস্তাটো চিধা হ'বগৈ ন? অলপ বেয়া হ'ব এটা জেগাত। বৰবিলা পাওঁতে বেয়া হ'ব। এটা টু লেন এইফালে গৈছে। চ' ভিডিঅ'টো যদি ইমানেই আছিল, যদি ভাল পালে লাইক কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ' লৈ আহি আছোঁ। ধন্যবাদ।